get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. Hello everyone, welcome to my YouTube channel. বন্ধুসকল নীলবাগান এনেকৈ এখন অদ্ভুত দোকান খুলিছে। আমি আজি সন্ধ্যা সময়ত আহিছিলোঁ ৰিমজিমত চাহ খাবলৈ, আৰু হঠাৎ আমাক ওহাইদ ভাই ফোন মাৰিছে। ফোন মাৰি পেলাই ক'লে বোলে সাজন ভাই এটা মানে নতুন দোকান এখন অপেনিং কৰি আছোঁ। দোকানখনৰ নামটো কি? ওহাইদ ভাই ক'ত এইপিনে হা? ৰিগেল পইণ্ট। দোকানখনৰ নাম হৈছে ৰিগেল পইণ্ট। নতুন দোকান অপেনিং কৰিছে। অপেনিং এতিয়ালৈকে হোৱাই নাই, হোৱাৰ আগতে আমাক মানে ৱাহিদ ভাই মানে ইনভাইট কৰিছে, আৰু সেইটো কাৰণে আহিছোঁ। আহি পেলাই ভাবিলোঁ যে দোকানখন চাই যাওঁ আৰু ভিডিঅ' এটাও বনাই দিওঁ। আৰু ৱাহিদ ভাইও ক'লে, আৰু সেইদিনাখনো মানে মাজত কৈছিলে বোলে যেদিনাখন অপেনিং হ'ব সেইদিনাখন মানে তুমি আহি যাবা, আহি পেলাই তুমি ভিডিঅ' এটা কৰি ল'বা। ঠিক আছে বাৰু, এতিয়া আহি গ'লোঁ আৰু ভিডিঅ' এটা কৰিলোঁ। আপোনালোকে দেখি লওক দোকানখন। আৰু দোকানখন হৈছে আমাৰ নীলবাগান হোজাই ৰোড যিটো মানে ৰিমজিম হোটেল আছে, ৰিমজিম হোটেলৰ একেবাৰে পিছপিনে যিটো মানে চেণ্ডেল দোকান আছে, ডাঙৰ চেণ্ডেল দোকান আছে। আমাৰ নীলবাগানৰ বা হোজাইৰ মানুহে গম পাব, ডবকাৰ মানুহে গম পাব ক'ত আছে। আপোনালোকে মানে আহি পেলাই সুধিলে গম পাব। আমি ডিছক্ৰিপশ্যনত মানে দোকানদাৰ বাইৰ মানে ৱাহিদ ভাইৰ নাম্বাৰটো দি দিম, আৰু দোকানৰ যিটো এড্ৰেছ আছে বাকীখিনি দি দিম। আৰু দোকানখন আপোনালোকে চাই লওক। আৰু বন্ধুসকল, যদি আমাৰ চেনেলটো চাই আছে, ইউটিউবত চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব, লাইক কৰিব। আৰু তেতিয়াহ'লে বলক দোকানখন আপোনালোকক অকণমান আমি এতিয়া এই দোকানত উপস্থিত আছোঁ এতিয়ালৈকে। দোকানখন হৈছে এই চাওক এতিয়া, আৰু এই দোকানত আহিছোঁ। এইটো হ'ল দোকান, চাওক এইটো হ'ল দোকান। এইটো দোকানত চব বস্তু এভেইলেবল আছে, চব বহুত ভাল ভাল বস্তু। এইটো মানে একেবাৰে মানে বেছি মানে আমাৰ মানে ঘৰৰ কাৰণে এইখিনি বস্তু আপোনালোকে চাওক কি বস্তু ঘৰৰ কাৰণে আপোনালোকে। আৰু এইখিনি হৈছে প্ৰডাক্ট, আৰু বহুত ভাল ভাল প্ৰডাক্ট আছে। আপোনালোকে চালে চাব, হোমৰ একেবাৰে মানে কিচেনৰ কাৰণে এইখিনি বস্তু চাওক। এইখিনি কিচেনৰ কাৰণে আপোনালোকে ল'লে বহুত ভাল কোৱালিটি এইবিলাক, আৰু কোৱালিটিবিলাক বহুত ভাল কোৱালিটি। আৰু বস্তু আহি আছে, কাৰণ এতিয়ালৈকে যিহেতু অপেনিং হোৱা নাই। যেতিয়া অপেনিং হ'ব তেতিয়াহ'লে আপোনালোকে আহিব, নিশ্চয় আহি পেলাই দেখিব। বহুত ভাল ভাল বস্তু পাব আপোনালোকে। চাওক কি আপুনি ক'ব নোৱাৰো, এইখিনি ভাল ভাল প্ৰডাক্ট আছে। নতুন ডিজাইনৰ ভাল ভাল প্ৰডাক্ট আছে। আৰু আপোনালোকে ইয়াত আহিলে আৰু বস্তু পাব আপোনালোকে। যদিনো আহে আপোনালোকে নিশ্চয় আহিছে এইটো দোকানত। প্ৰথমতে এইটো দোকানত আহিছিলে, আৰু এইটো দোকানকৈ এইটো নতুনকৈ খুলিছে। এইটো চাইড নতুনকৈ খুলিছে, আৰু এইটো দোকান মানে বহুত পুৰণা দোকান। এইটো দোকানত আমাৰ যিবিলাক মানে হোজাই মানুহ আছে, আমাৰ নীলবাগানৰ এৰিয়া মানুহ আছে, আপোনালোকে নিশ্চয় চিনি পায়। এইটো দোকান, এইটো কচমেটিক দোকান, আৰু ইয়াত বেগ আছে, বেগ চব পাই যাব। আৰু ইয়াত হৈছে আৰু বাকী বস্তুখিনি কিচেনৰ কাৰণে। আৰু আপোনালোকে
দোকানৰ অনাৰৰ লগত লগ কৰাই দিওঁ আপোনালোকক এইজন হৈছে দোকানৰ অনাৰ আৰু এইবাৰ কিবা কোৱা কি কম বাৰু আপোনালোকে আহিব চাই যাব দোকানখন বনাইছো আপোনালোকৰ কাৰণে নতুন দোকান ষ্টাৰ্ট দিয়া নাই তেওঁলোকে আহিব আৰু ধুনীয়া ধুনীয়া মাল চাই কেতিয়া হ'ব হৈ যাব আপোনালোকে আহিব আকৌ চাই যাব যি লাগে লৈ যাব আকৌ 3-4 দিনৰ ভিতৰত হৈ যাব ন? ঠিক আছে আমি হয়তো ভিডিঅ' আপলোড কালি কৰি দিম আৰু কালি কৰি দিলে আপোনালোকে 3-4 দিনৰ ভিতৰত পাই যাব আৰু কি ক'ম এইখিনি আছিলে আমাৰ হোজাই এড্ৰেছটো ক'ত আছিলে তুমি কৈ দিয়া ভালকে আমাৰ ভিউৱাৰ্ছক কৈ দিয়া তুমি ইয়াত আহা এড্ৰেছ হ'ল নীলবাগান ৰিমজেম হোটেলৰ ওচৰত আৰু দোকানৰ নাম হ'ল ৰিগেল পইণ্ট তাত আহিলে পাই যাব চিনাকি আৰু আপোনালোকে পাই যাব ইয়াত আহিলে ৰিমজিমৰ পিছপিনে ইয়াত মানে SA ফেশ্বন ন SA ফেশ্বন কাপোৰ দোকান এখন আছে কাপোৰ দোকানৰ পিছপিনে আহি গ'লে আপোনালোকে পাই যাব এই দোকানখন আৰু আকৌ এবাৰ চাই লওক আপোনালোকে দোকান কাষ্টমাৰ নাই কাৰণ যিহেতু অপেনিং হোৱা নাই কাষ্টমাৰনো ক'ত থাকে আপোনালোকে নিশ্চয় কমেণ্টত কৈ দিব পাৰে মানে কাষ্টমাৰ ক'ত তুমি ভিডিঅ' কৰি আছা আৰু ভিডিঅ' কৰি আছো মানে এতিয়ালৈকে কাষ্টমাৰে অহা নাই কাৰণ যিহেতু অপেনিং হোৱা নাই সেইটো কাৰণে কাষ্টমাৰনো ক'ত পাম আৰু ঠিক আছে বন্ধুসকল এইটোৱে আছিলে আজিৰ ভিডিঅ' যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব আৰু লাইক কৰিব